আজি প্ৰাৰ্থনাবিলাক শিকিব আপোনালোকে, কাৰণ ইয়াত কোনো ঔষধ বা আমি তাবিজ দিয়া নহয়, কাৰণ ইয়াত অকল প্ৰাৰ্থনা কৰা হয়। যি ৰোগত আহিছে আপোনালোকে সেই ৰোগ বা ব্যাধি প্ৰাৰ্থনাৰ ফলতহে সুস্থ হ'ব। সেই সকলোৱে ঈশ্বৰৰ আগত চকুমুদি আপোনালোকে প্ৰাৰ্থনা কৰিব, গীতবিলাক শিকিব।
প্ৰতিদিন আহাৰ চিবাহি যোগাই ক্ষমা কৰি আমাৰ পাপসমূধাই প্ৰেমময়ে মহিমাময় প্ৰেমময়ে মহিমাময় সৰগত থাকোতা পিতা প্ৰেমময় সৰগত থাকোতা পিতা প্ৰেমময় তোমাৰে নাম যেন পূজনীয় প্ৰেমময়ে মহিমাময় Lose me, oh,